লগবা খানা খাবা না বিকি খোৱা নাই চাবা আগিলে তুমি কত কি কৰি আছে উৰিষ্যা আছিল মই লগ ধৰিব চেনেল কি নাম আছে আপোনাৰ বিজু ইণ্ডিয়া ব্লগছ ইমান সুন্দৰ এটা ভিউ চাওকচোন ইমানকে ধুনীয়াকৈ মানে বেহাৰবোৰ ফুলিছে কি ভাল লাগিছে আৰু এনেকুৱা এটা প্লেছত এনেকুৱা এটা ভিউৰ মাজত থাকি কিমান যে ভাল লাগে Hey guys, welcome back to my YouTube channel Viju India Vlogs. আমি পিকনিকত যাব ওলাইছো তেনে বলক আমি বেছি দেৰি নকৰি এতিয়া ব্লগটো আৰম্ভ কৰি দিওঁ নে কি কয় গাড়ী আমাৰ ষ্টাৰ্ট দিছে আৰু এয়া পুৰা দেখিছে দেই পুৰা একদম এইটো আৰু ফেমিলি পিকনিক আমাৰ গোটেই আমাৰ পৰিয়ালৰে বিগ ফেমিলি আমাৰ চাই লওক তাৰপিছত এইপিনে আছে আমাৰ হেৰি কেটাই ভণ্টি গৈ আছে আৰু কিছু সময়ৰ পিছত আমি গৈ পাম আপোনালোকে আৰু লাইনত থাকিব ৰিম জিম ইতিমধ্যে আহি আমি আমাৰ স্থান পাই গলো এয়া পুৰা ৰেডি হৈ গৈছে আমাৰ মেইন লিডাৰ আৰু মানে পাৰ্টিৰ বছ নতুন বছৰৰ আজি প্ৰথমটো চানডে প্ৰথমটো ৰবিবাৰ আৰু সেইকাৰণে যথেষ্ট মানুহ হৈছে ইয়াত আমি আহিছোঁ পাগলদিয়া ৰিজৰ্টত আৰু ইয়াত যথেষ্ট মানুহৰ সমাগম দেখিবলৈ পোৱা গৈছে ভাল লাগিছে প্ৰথমবাৰ আজি আহিছোঁ যদিও আমাৰ ডিষ্ট্ৰিক্টৰে হয় ওচৰতে হয় কিন্তু মই অহা নাছিলোঁ অৱশ্যে আজি আহি খুব ভাল লাগিলে এটা ফেমিলি পিকনিক কিন্তু আমাৰ 4-5টা পৰিয়ালৰে হয় খুব ভাল লাগিলে এতিয়া আমি আহি পাইছোঁহি আৰু এতিয়া আমি অলপ চাহ পানী খাই লওঁ তাৰপিছত আপোনালোকক মই ইয়াৰ দৃশ্যবোৰ দেখিবলৈ অলপ চেষ্টা কৰিম আপোনালোকৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব ভাল লাগিব ইয়াৰ ভিউ চালে আপুনি মানে চাই থাকিব মন যাব ইমান সুন্দৰ সুন্দৰ আছে মই আপোনালোকক দেখিবলৈ চেষ্টা কৰিম ইমান সুন্দৰ এটা ভিউ চাওকচোন ইমানকৈ ধুনীয়াকৈ মানে বেহাৰবোৰ ফুলিছে কি ভাল লাগিছে আৰু এনেকুৱা এটা প্লেছত এনেকুৱা এটা ভিউৰ মাজত থাকি কিমান যে ভাল লাগে কিন্তু কথাটো হৈছে কি বেহাৰবোৰ ফুলিছে আৰু বেহাৰবোৰ কিন্তু নষ্ট কৰিছে দেই বহুত মানুহে খচিছে বেয়া লাগিছে সেইটো কাৰণে কিন্তু এনে ভিউটো ভাল লাগিছে ইমান সুন্দৰ ভিউ খুব মজা লাগে ইয়াত মানে এতিয়া যাবলৈ মন নোযোৱা হৈছে ইমান সুন্দৰ ভিউ এটা আমাৰ অসমৰ প্ৰাকৃতিক দৃশ্য আছে কিমান ধুনীয়া কিমান মনোমোহা সৌন্দৰ্য মানে ভাষাৰে ইয়াক আৰু বৰ্ণনা কৰিব নোৱাৰি অসম মাতৃভূমিৰ সৌন্দৰ্য মানে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি ইমান সুন্দৰ এটা ভিউ চাওক কিমান ভাল লাগে কি মজা লগা চাওক কিমানে কেনেকৈ মানে চেলফি মাৰি আছে কিমানে কি যে ভিডিঅ' বনাই আছে ইয়াত ৰিলছ বনাই আছে সুন্দৰ কিমান ভাল লগা এটা পৰিৱেশ ইয়াত মজাটোৱে বেলেগ আৰু একেবাৰে পাগলদিয়া নৈৰ পাৰতে হয় গাইজ গোটেইখিনি ঠিকেই আছিলে আমাৰ কিন্তু আমাৰ এটা বস্তু কমতি হৈ গ'ল পাহৰি গ'লো আমি গাখীৰ আনিব পাহৰি গ'লো কণী বইল কৰিছে খাবলৈ চাহৰ লগত কিন্তু কথাটো হৈছে কি গাখীৰটো নানিলোঁ ইয়াত বেহাৰৰ মানে ফুলবোৰ ফুলিছে ইমান ধুনীয়া লগাইছে ভিউটো চাওকচোন এইটো পাগলদিয়া নৈৰ পাৰতে মানে এইবিলাক আৰু এইটো চেলফি পইণ্ট কৰি দিছে সুন্দৰ এইটো পাগলদিয়া নৈটো আৰু এতিয়া মানে পানী শুকাইছে আৰু ইয়াত কি সুন্দৰ লাগিছে চোৱা ক'ত আছোঁ আমি সাগৰৰ পাৰত আছোঁ ন নৈৰ মাজত নৈ নাই এইটো হেৰি নদীত পানী নাই দেই মিছা কৈছে ন আকোখন একেবাৰে দুৰ্বল ভয় লাগে বহুত মানুহ উঠিলে মানে একেলগে বেছি মানুহ উঠিলে ভাঙি যোৱাৰ সম্ভাৱনা থাকে আমাৰ ইয়াতে চেলফি লৈ আছে চেলফি পইণ্ট ধুনীয়া কৰি আচল কথাটো হৈছে কি মানুহ বেছি লাগে আৰু ভিউটো ভাল লাগে ইয়াৰ ভিউটো খুব ভালেই আৰু চাবলগীয়া মই দেখুৱাই থাকিম আপোনালোকে সুন্দৰভাৱে চাই থাকিব ইয়াততো এনেকৈ মানে ইয়াত উঠি আছে মোক মানে লৰাই দি থাকিব দিছে কোনে কিমান টাইম দি থাকিব আৰু বাছ ইমান তাকে আৰু ইয়াত অলপ মানে এবাৰ ইয়াত নটাংকি কৰিব আৰু
গাইজ এনেকৈ আহি আহি আমি দুজনী মাইনাক লগ পালোঁ। মাইনা দুজনীয়ে কৈছে সিহঁতে বোলে বেতাল আৰু নিপুক দেখা পাইছে, ইয়াত পিকনিকত আহিছে। গতিকে ইহঁতে আহিছে মানে অকলে আহিব লাজ কৰিছে, গতিকে ইহঁতক লৈ আহিছোঁ। কি নাম মাইনাহঁত? থেংক ইউ। ক'ৰ পৰা আহিছে তোমালোক? আচ্ছা আচ্ছা, তাৰমানে মাইনাহঁত লোকেলে হয় অৱশ্যে, ডিষ্ট্ৰিক্ট একে হয়, আমাৰো নলবাৰী হয়। ভাল লাগিল মানে এনে ফুৰিব আহিলোঁ, খানা খাবা নাই, পিকনিক খোৱা নাই, এনে চাবা আহিলে তুমি ক'ত কি কৰি আছে এই একবাৰ। মই যদিও লগ ধৰা নাই, কিন্তু মই কণ্টিনিউ ভিডিঅ' মই কৰি থাকিলোঁ, মই মাজে মাজে চাই থাকোঁ আৰু মোৰ ইচ্ছা আছিলে মই লগ ধৰিব। চেনেল কি নাম আছে আপোনাৰ? বিজু ইণ্ডিয়া ব্লগ। মোৰ ঘৰ বেতকাটাতে, নিপুৰ বাইদেউহঁতৰ ওচৰতে। দাদা হয় মোৰ। আচ্ছা আচ্ছা, দিয়ক লগ পাম। খুব ভাল লাগিল। আপোনাৰ খালাক পিকনিক? খানা বনাই আছে, কিন্তু হেৰি ডিষ্টাৰ্ব দিলোঁ চাগে। ধন্যবাদ, বহুত বহুত ধন্যবাদ। মাইনাহঁতে আহিছে, মোক মাইনাহঁতে খবৰ দিছে, মই গম পোৱা নাছিলোঁ অৱশ্যে। আজি লগ পাই খুব ভাল লাগিলে। আৰু পুৰা মাছ ফ্ৰাই কৰি আছে, মাংস বনাই আছে। বঢ়িয়া। কি মাছ এইটো? এইটো লোকেল মাছ আমাৰ। লোকেল মাছ। এইটো কিহৰ মাংস বনাইছে? এইটো খাচীৰ মাংস। খাচী, ব্ৰইলাৰ, খাচী আইটেম যথেষ্ট আছে। মাছ ফ্ৰাই হৈছে, মই খাই চাওঁ কেনেকুৱা টেষ্ট হৈছে, কিন্তু মই ভাতৰ লগত মাছ নাখাওঁ অৱশ্যে, এনেই মই এপিচ খাই চাওঁ। জানিছে তামাম হৈছে। চিষ্টাৰে পানী বাচন মাজিব ধৰিছে, এই দেখিছেনে? চব নৈৰ পাৰত তেনেদৰে। ভিউটো বৰ ধুনীয়া দেই, চাবলগীয়া একেবাৰে। পাগল দিয়াৰ চোৱা ভিউটো দেখিছে। আমাৰ নলবৰীয়া ছোৱালী জোতা পিন্ধি ইয়াত পানীত বাচন মাজি আছে। নদীত পানী নাই বৰ বেছি, অকণমান পানী আছে। কিছুমানে নদীৰ সিটো পাৰেও পাৰ হৈ গৈছে। মোটামুটি সকলোৱে খালে আৰু মই বাকী আছিলোঁ, আৰু আমাৰ মেইন কেপ্টেইনে মানে খোৱা নাই, অৰ্থাৎ কেকৰি ভণ্টি আমাৰ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক, এতিয়া মই খাই ল'ম। মই এনেকৈ দেখুৱাই দিছোঁ অৱশ্যে, একেবাৰে চিম্পুল খানা। মই বৰ বেছি মাংস নাখাওঁ, ইহঁতো 4-বিধমান খাইছে, মই এবিধে হৈ যাব, আৰু মই মাছো লোৱা নাই। গতিকে মই এতিয়া খাই থাকোঁ, আপোনালোকে চাই থাকিব নালাগে অৱশ্যে, ভিডিঅ'টো চাই থাকক। খুব খাই দিয়ে গাড়ীত একদম। ফাইনেলি আমি ঘৰ পালোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিম। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। লগতে চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।